আমাৰ অসমৰ কৃতি ছাত্ৰ ছাত্ৰীসকলক আজি আনন্দৰাম বৰুৱা বঁটা অৰ্পণ কৰা হ'ল। আমি তেখেতসকলক অভিনন্দন জনাইছোঁ আৰু তেখেতসকলৰ মাতৃ পিতৃসকলকো আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, কাৰণ মাতৃ পিতৃসকলৰ আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ সহযোগত দিহা পৰামৰ্শৰ ভিত্তিত আজি আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীসকলে ভাল ফলাফল দেখাবলৈ সক্ষম হৈছে। আমি আশা ৰাখিছোঁ ভৱিষ্যতৰ দিনত তেখেতসকলে আৰু ভাল ফলাফল দেখাবলৈ সক্ষম হ'ব আৰু অসমখনক ভাৰতবৰ্ষৰ বুকুত অন্যতম শক্তিশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠা লাভ কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰিব। আমাৰ তদন্ত চলি আছে। তদন্ত প্ৰক্ৰিয়া নিৰপেক্ষভাৱে নিষ্ঠাৰে চলাই নিবৰ বাবে আমি নিৰ্দেশ দিছোঁ পুলিচক। ইয়াত কোনো ধৰণৰ আপোচ নহ'ব। শুনক কি ক'লোঁ মই, নিৰপেক্ষ তদন্ত, কোনো আপোচ নহ'ব, এইটো হৈছে নীতি। গতিকে আপোনালোকে পুলিচক কিছু সময় দিয়ক। তেখেতসকলে এতিয়ালৈকে যথেষ্টখিনি সফলতা অৰ্জন কৰিছে আৰু আমাৰ দৃঢ় বিশ্বাস যে আমি এই যিটো প্ৰশ্নকাকতৰ ফাদিলৰ যিটো বিষয়, এই বিষয়টোৰ ক্ষেত্ৰত যিসকল এই গোটেই বিষয়টোৰ লগত জড়িত অভিযুক্ত তেখেতসকলক নিশ্চিতভাৱে আমাৰ পুলিচৰ তদন্ত ব্যৱস্থাই বিচাৰি উলিয়াব। এইখিনি কথা আপোনালোকে বিশ্বাস ৰাখক। আৰু দ্বিতীয়তে আমাৰ কথা হৈছে কি, এতিয়া প্ৰায় 90,000 ছাত্ৰ ছাত্ৰীয়ে যাতে তেখেতসকলে প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত নহয়, এই কথাটো আমি বিশেষভাৱে নজৰ দিছোঁ আৰু সেইবাবে নতুন ৰিক্ৰুইটমেণ্ট বৰ্ড গঠন কৰা হৈছে। ৰিক্ৰুইটমেণ্ট বৰ্ডক আমি নিৰ্দেশ দিছোঁ যে আপোনালোকে আগন্তুক দিনত পৰীক্ষাটো ইমান সুন্দৰভাৱে আয়োজন কৰক যাতে কোনো মেধাসম্পন্ন ছাত্ৰ ছাত্ৰী তেখেতসকলৰ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত নহয়। আৰু অসমৰ ৰাইজক আমি সাক্ষী কৰি এই গোটেই কামখিনি কৰি যাম। আপোনালোককো আমি লগত ল'ম। আপোনালোকেও জাগ্ৰত প্ৰহৰীৰ ভূমিকা ল'ব, সংবাদ মাধ্যমে, কাৰণ আপোনালোকে লৈ আছে। গতিকে আমাৰ সকলোৰে সমূহীয়া দায়িত্ব উঠি অহা প্ৰজন্মক যাতে স্বচ্ছ আৰু নিকা পদ্ধতিৰে নিযুক্তি দিব পাৰোঁ, এইটোৱে আমাৰ চৰকাৰৰ প্ৰধান লক্ষ্য। আমি সকলোৰে সহযোগিতা বিচাৰিছোঁ। আপোনালোকে এতিয়া, মই দোষাৰোপ কৰা নাই সংবাদ মাধ্যমক। সংবাদ মাধ্যমে বিভিন্ন ধৰণে তেখেতসকলে বাতৰি পৰিৱেশন কৰি আছে, কিন্তু তদন্ত প্ৰক্ৰিয়াটোতো সম্পূৰ্ণ হ'বলৈ দিয়ক, তেতিয়া গোটেই কথাবিলাক আপোনালোকে উমান পাব। ইয়াততো লুকাই ৰাখিব লগা কোনো কথাই থাকিব নোৱাৰে। প্ৰথম দিনৰ পৰাই মই কৈ আছোঁ, হয়নে? আৰু আটাইতকৈ ডাঙৰ কথা, আপোনালোকে এই কথাটো অসমৰ ৰাইজক জনোৱা নাই। এই ঘটনাটো বা এই তদন্তটো আমি কোনো ৰাজহুৱা অভিযোগৰ ভিত্তিতটো হোৱা নাই। বা অন্যান্য তদন্তবিলাক কেনেকুৱা হয়, ঘটনাটো সংঘটিত হৈ যায়, তাৰপিছত ৰাজহুৱা অভিযোগ আহে, সংবাদ মাধ্যমে অভিযোগটো তোলে, তাৰ পাছত চৰকাৰে তদন্ত দিয়ে। এইবাৰ আমি কি কৰিছোঁ, ঘটনাটো গম পোৱাৰ লগে লগে 15 মিনিটৰ ভিতৰতে পৰীক্ষাটো বাতিল কৰিছোঁ নহয়। গতিকে এই কথাখিনি অসমৰ ৰাইজক আপোনালোকে জনাওক, কাৰণ এনেধৰণৰ বোধহয় এইটো আপোনালোকেও ইতিহাস অধ্যয়ন কৰিব। 1952 চনৰ পৰা যিমান চৰকাৰ আহিছে এতিয়ালৈকে প্ৰশ্নকাকত ফাদিল হোৱা বিভিন্ন পৰীক্ষাত বহুত তেনেধৰণৰ উদাহৰণ আছে, কিন্তু চৰকাৰে এককভাৱে তদন্ত ঘোষণা কৰি পৰীক্ষাটো বাতিল কৰি ভৱিষ্যতৰ প্ৰজন্মৰ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত নকৰাৰ উদ্দেশ্যে, তেখেতসকলে এটা স্বচ্ছ নিকা ব্যৱস্থা প্ৰদান কৰাৰ উদ্দেশ্যে আমি তৎপৰতাই গোটেই কামটোত অগ্ৰসৰ হৈছোঁ। গতিকে সাংবাদিক বন্ধুসকল, আপোনালোকে সংবাদ মাধ্যমৰ যোগেদি অসমৰ 3,50,00,000 লোকক সঁচা কথাটো আপোনালোকে কৈ আছে আৰু ভৱিষ্যত দিনত কৈ থাকিব লাগিব। মই আপোনালোকক সকলোৰে সহযোগিতা বিচাৰিছোঁ যে যাতে আগন্তুক যিটো পৰীক্ষা আমি অনুষ্ঠিত কৰিম সেইটো স্বচ্ছ আৰু নিকা হয়, আৰু এই ক্ষেত্ৰত চৰকাৰে দায়বদ্ধতাৰে দায়িত্ব সহকাৰে এই কামত অগ্ৰসৰ হৈছে আৰু এই কাম আমি সততা নিষ্ঠাৰে কৰি সম্পূৰ্ণ কৰিম।